হেল্ল' ভিউৱাৰ্ছ, সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। ইয়াৰ আগৰ এপিছ'ডত আপোনালোকে গোৱা আমি কেনেদৰে উপস্থিত হ'লোঁ সেয়া দেখিলে। আহকচোন এই ভিডিঅ'ত আমি গোৱাত কি কিনো চালোঁ, কি কিনো চাবলগীয়া জেগা সেই বিষয়ে চাওঁ। এইখন দেখিছে গোৱাৰ এখন মেপ। ইয়াত দুটা ভাগত ভাগ কৰা আছে, নৰ্থ গোৱা আৰু ছাউথ গোৱা। গোৱা যিসকলে ফুৰিবলৈ যায় এই বিষয়ে জ্ঞান থকাটো দৰকাৰ যে কোনখন ঠাই নৰ্থ গোৱাত বা কোনখন ঠাই ছাউথ গোৱাত পৰে। যিসমূহ মেইন টুৰিষ্ট এট্ৰেকশ্যন মই ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছোঁ যে নৰ্থ গোৱাতে আছে, গতিকে এইখন মেপ সকলোৱে মনত ৰখাটো ভাল, এবাৰ চাই লোৱাটো ভাল। গোৱাত ফুৰিবলৈ হ'লে দুটা উপায় আছে। আপোনালোকে টেক্সিত ফুৰিব পাৰে বা ৰেণ্টেল কাৰ বা বাইক লৈ বা স্কুটি লৈ যাব পাৰে। আমি দুখন স্কুটি লৈছিলোঁ। স্কুটিৰ ভাড়া বিভিন্ন ধৰণৰ থাকে। স্কুটিত আপোনালোকে 400ৰ পৰা 700ৰ ভিতৰত পাব আৰু কাৰ থাকিলে 1000 বা 1500 2000ৰ ভিতৰত পাব। এইটো এটা বেষ্ট উপায় গোৱা ফুৰাৰ। নিজে আপুনি গোৱা ফুৰিব পাৰে। তাৰপৰা আপুনি নিজাববীয়াকৈ গোৱাখন ফুৰিব পাৰে। আমি প্ৰথমতে গৈছিলোঁ এইটো চাপোৰা ফ'ৰ্ট। যি কেইবাটাও ফ'ৰ্ট আছে গোৱাত, চাপোৰা ফ'ৰ্ট এটা অন্যতম। দিল চাহতা হে মুভিখনৰ শ্বুটিং লগতে বহুকেইখন মুভিৰ ইয়াত শ্বুটিং হৈছিলে। চাপোৰা ফ'ৰ্টলৈ যোৱাৰ সন্মুখভাগত এনেধৰণৰ বহু ধৰণৰ বজাৰ পাব, যিসকলে আপোনালোকে গোৱাৰ মেমৰি হিচাপে কিনি থ'ব পাৰে। গতিকে এনেদৰে স্কুটি বা বাইক বা কাৰ এখন লৈ আপোনালোকে গোৱাৰ ভ্ৰমণৰ আৰম্ভণি কৰিব পাৰে। চাপোৰা ফ'ৰ্টৰ কিছু ওচৰতে আছে ভেগেটৰ বীচ। আপোনালোকে ভেগেটৰ বীচলৈ যাব পাৰে, ধুনীয়া বীচ। আমিও গৈছিলোঁ। তাত কিছু সময় কটোৱাৰ পিছত আপুনি যাব পাৰে আগুৱাডা ফ'ৰ্ট। আগুৱাডা ফ'ৰ্টটো এটা অন্যতম আৰু ধুনীয়া ফ'ৰ্ট, আপোনালোকে যাব পাৰে। আগুৱাডা ফ'ৰ্টৰ ওপৰত যথেষ্টখিনি জেগা চাব লগা আছে, ঠাই আছে। আপোনালোকে আগুৱাডা ফ'ৰ্টৰ ওপৰত গোটেইখিনি জেগা ঘূৰি পেলাই আগুৱাডা ফ'ৰ্ট এনজয় কৰিব পাৰে। লগতে তাৰ পৰা সাগৰৰ যি দৃশ্য বহুত ধুনীয়া লাগে, সাগৰ দৃশ্য উপভোগ কৰিব পাৰে। এয়া সাগৰৰ দৃশ্য আগুৱাডা ফ'ৰ্টৰ ওপৰৰ পৰা। আগুৱাডা ফ'ৰ্টৰ পৰা এইখিনি দৃশ্য চাই যথেষ্ট ভাল লাগে। গতিকে আগুৱাডা ফ'ৰ্টৰ পৰা এইখিনি দৃশ্য সঁচাকৈ চাবলগীয়া। আগুৱাডা ফ'ৰ্ট চাই আহি আমি ৰাস্তাতে দেখিলোঁ, অৱশ্যে এইটো আমাৰ কোনো প্লেনত নাছিল, আইটিনেৰি নাছিল। তাত দেখিলোঁ বহুত লোকে নাৱত উঠি সাগৰৰ ফালে গৈছে। আমিনো কি আচলতে ওচৰতে গৈ জানিব বিচাৰিলোঁ। দেখিলোঁ যে তাত বহুত লোকে ডলফিন চাফাৰীৰ বাবে গৈছে। আমি ভাবিলোঁ এই সুযোগতে আহিছোঁ যেতিয়া ডলফিন চাই যোৱাটোৱে ভাল হ'ব। আমিতো দেখা নাই আগতে ডলফিন, ভাবিলোঁ কি চাই যাওঁ হিচাপে আমি আগুৱাডা ফ'ৰ্টৰ পৰা আহি যেতিয়া ৰাস্তাতে আপোনালোকে দেখিব বহুত জেগা আছে যাৰ পৰা ডলফিন চাফাৰীৰ বাবে লৈ যায়। আমাক পাৰ পাৰ্চন 300 টকাকৈ লৈছিলে। 300 টকাকৈ লৈ পেলাই এনেকৈ প্ৰায় 2 ঘণ্টামানৰ ডলফিন চাফাৰী এটা থাকে। ডলফিন চাফাৰীৰ লগতে ওচৰৰ যিসমূহ ঐতিহাসিক ঠাই বা চাব লগা ঠাই সাগৰৰ পৰা দেখুৱাই যথেষ্ট ভাল লাগে। আৰু সাগৰত প্ৰথম এনেকৈ নাৱত উঠাৰ অভিজ্ঞতা, এইবিলাক মেচিন নাও যিসমূহ দেখিছে, অৱশ্যে বেলেগো অপশ্যন আছে, আপুনি মেচিন নাও বা ফেৰীটো যাব পাৰে। ইয়াত সকলোকে লাইফ জেকেট পিন্ধাই দিয়া হয়, গতিকে ইয়াত একো চিন্তা কৰিবলগীয়া কাৰণ নাই। আৰু ডলফিন দেখি লাগ ভাল থাকিলে বহুত বেছি। আমি দুটা ডলফিন দেখিলোঁ, কিন্তু সকলোখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, কাৰণ পটককৈ পানীৰ পৰা ওলাই গৈ পানীত সোমাই যায়। গতিকে যিখিনি পৰা ৰেকৰ্ডিং কৰি আহিছোঁ, কিন্তু কিমানখিনি উঠিছে সেইখিনি নাজানো। ইয়াত দেখিছে সাগৰৰ ঢৌ যথেষ্ট ভাল লাগে আৰু ভয়ো লাগে, ইমান ঢৌ। যিসকলে প্ৰথম গৈছে তেওঁলোকৰ এইটো এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ বুলি ক'ব পৰা যায়। গতিকে এই ডলফিন চাফাৰীটো যিসকলে গোৱালৈ গৈছে নিশ্চয় কৰিব, আৰু এইটো ৰিকমেণ্ডেড হয়। গতিকে আমি সেই ডলফিন চাফাৰীলৈ গৈ পেলাই ভাবিলোঁ নিশ্চয় এটা ভাল কাম কৰিলোঁ। আচলতে ইয়াত নহা হ'লে আকৌ এটা আমি ডলফিন চোৱা নহ'লহেঁতেন আৰু এইটো এক্সপিৰিয়েঞ্চ মিছ কৰিলোঁহেঁতেন। গোৱাত বিভিন্ন জেগা ফুৰিবলৈ যাওঁতে সকলোতে টিকেটৰ ব্যৱস্থা আছে। টিকেটৰ দামটো 20 টকা 30 টকাৰ পৰা 100-200 টকা পৰ্যন্ত হয়। গতিকে সকলো জেগাতে একে নহয়। লগতে সকলো ঠাইতে পাৰ্কিঙৰ ব্যৱস্থা আছে। পাৰ্কিং আপুনি পইচা দি পেলাই পাৰ্কিং কৰিব পাৰে। আপুনি যি লৈ যায় স্কুটি বাইক বা কাৰ
যিকোনো এখন লৈ যাব পাৰে আৰু এইটো এটা বেষ্ট অপশ্যন হয় আচলতে নিজাকৈ এটা ঘূৰিলে ধুনীয়া এক্সপিৰিয়েঞ্চো হয় আপুনি গম পাব কেনেদৰে ঘূৰিব পাৰি আৰু ক'ত ক'ত ঘূৰিলে সেইটো এটা ধুনীয়া এক্সপিৰিয়েঞ্চ মনত থাকি যোৱা আৰু আচলতে পেকেজত গ'লে বা কোনোবাই লৈ গ'লে আপুনি গম নাপাব আপুনি কোনফালে গৈছে কি গৈছে ক'ত কি চাবলগীয়া আছে গতিকে তেনেদৰে আপোনালোকে চাব পাৰে আমি কি কৰিছিলোঁ মই এবাৰ অকণমানকৈ কৈ দিছোঁ আমি ঘৰতে বহি পেলাই প্ৰথমতে গোৱাৰ যিখিনি টুৰিষ্ট এট্ৰেকশ্যন আছে মেইন সেইখিনি উলিয়াই লৈছিলোঁ লগতে আমি থকা হোটেলৰ পৰা কিমান দূৰত সেইখিনি অৱস্থিত তাৰ এটা হিচাপ উলিয়াই লৈছিলোঁ কোনটো ফালে গ'লে কোনখিনি এট্ৰেকশ্যন সহজতে চাব পৰা যাব সেইখিনিও আমি উলিয়াই লৈছিলোঁ উলিয়াই লৈ পেলাই তেনেদৰে গৈছিলোঁ আৰু সকলোৱে জানে যে গুগল মেপ আছে আৰু গুগল মেপ থাকিলেতো কোনো চিন্তাই নাই গতিকে গুগল মেপৰ জৰিয়তে সকলোখিনি ঠাইলৈকে যাব পাৰে সেইকাৰণে আৰু ধুনীয়া এটা এক্সপিৰিয়েঞ্চো হ'ব যাতে আপোনালোকে নিজাকৈ ঘূৰিছে নিজাকৈ জানিছে ক'ত কেনেকৈ যাব লাগে ক'ত কেনেকৈ কোনফালেদি যাব লাগে কি যাব লাগে ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ব গতিকে মই ভাবোঁ এইটো এটা বেষ্ট অপশ্যন হয় কাৰণ নিজাকৈ এখন বাইক স্কুটি বা কাৰ থাকিবই যিসকলে কাৰ চলাব জানে বা বাইক স্কুটি চলাব জানে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল এইটো এটা সুবিধা কাৰণ আপুনি টেক্সি যথেষ্ট কষ্টলিও হয় মই ভাবোঁ টেক্সিতকৈ এইটো বেছি সুবিধা কাৰণ আপুনি য'লৈকে মন যায় যেনেকৈ মন যায় যাব পাৰে গতিকে এইটো এটা ভাল অপশ্যন আপুনি টেক্সি লোৱাতকৈ বাইক স্কুটি বা কাৰ এখন লওক আৰু নিজাকৈ এক্সপ্ল'ৰ কৰক তেনেদৰে আপোনালোকে গোৱা ঘূৰিব পাৰে নৰ্থ গোৱাত যিসমূহ টুৰিষ্ট মেইন এট্ৰেকশ্যন আছে সেইসমূহ আপুনি আপোনাৰ স্কুটি জৰিয়তে বা বাইকৰ জৰিয়তে সহজতে ঘূৰিব পাৰিব যদিও যিসমূহ টুৰিষ্ট প্লেচ চাউথ গোৱাত আছে সেইসমূহ আপুনি থকা জেগাৰ পৰা নিশ্চয় দূৰত অৱস্থিত কাৰণ বেছিভাগ হোটেল আদি নৰ্থ গোৱাতে আছে গতিকে তাৰ পৰা যথেষ্ট দূৰত প্ৰায় 90 কিলোমিটাৰ ওপৰতে গতিকে তাৰ কাৰণে আপুনি এক্সট্ৰা হয়তো টুৰ পেকেজ ল'ব লাগিব বা তেনেকুৱা যথেষ্ট অপশ্যন থাকে আপোনাৰ গাড়ী দিও লৈ যোৱা অপশ্যন থাকে বা টেম্পু ট্ৰেভেলাৰত আপোনাৰ লগতে বহুত কেইজনকো তেনেকৈ লৈ যায় গতিকে সেইটো অপশ্যন লৈ পেলাই আপুনি চাউথ গোৱাত টুৰ কৰিব পাৰে আমি অৱশ্যে চাউথ গোৱালৈ নগ'লোঁ কাৰণ আমাৰ হাতত যথেষ্ট সময় কম আছিল এইটো দেখিছে ৰেচ মাগজ ফৰ্টটো এটা অন্যতম ফৰ্টৰ ভিতৰত যথেষ্ট ধুনীয়া আৰু ইয়াত যথেষ্ট জানিবলগীয়া কথাৰ বুৰঞ্জীৰ যথেষ্টখিনি সমল ইয়াত আছে গতিকে এই ফৰ্টটো নিশ্চয় যাব তাৰ প্ৰৱেশপথতে কি আছে কিহৰ বাবে বিখ্যাত এইটো লিখা আছে লগতে এটা ধুনীয়া মিউজিয়াম গেলেৰী টাইপৰ আছে যথেষ্টখিনি পুৰণি গোৱাৰ ইতিহাসৰ বিষয়ে তাত জানিব পাৰিব এনেকুৱা জেগালৈ গ'লে যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰি লগতে তাৰ দৃশ্যসমূহ যথেষ্ট ধুনীয়া যিসমূহ মন প্ৰাণ ভৰি যাব আচলতে চালে আৰু তাত কেইবাটাও এনেকুৱা মিউজিয়াম আছে গেলেৰী আছে যিসমূহত আৰ্ট গেলেৰীত পুৰণা কথা বুৰঞ্জী গোৱাৰ বিষয়ে জানিবলৈ সুবিধা পাব তাৰপিছতে গোৱাৰ মেইন চিটি পেনজিমতে মাজমজিয়াতে অৱস্থিত ইমাকুলেটেড কনচেপশ্যন চাৰ্চ এইটো যথেষ্ট দেখিছে আপোনালোকে চিনেমাবিলাকত দেখিয়ে থাকে চবেই সকলোৱে দেখোঁ এইটো একেবাৰে গোৱাৰ হাৰ্ট অৰ্থাৎ পেনজিম চহৰৰ একেবাৰে মাজমজিয়াত অৱস্থিত গতিকে যথেষ্ট ভাল বহুত ধুনীয়া যথেষ্ট লোক যায় আৰু একেবাৰে মাজমজিয়াতে অৱস্থিত বাবে ধুনীয়াকৈ টাউনখনো দেখা পায় এয়া চাৰ্চটোৰ সন্মুখৰখিনি এই চাৰ্চটো চোৱাৰ পিছত আমি অন্য এটা চাৰ্চলৈ গ'লোঁ যিটো গোৱা চহৰৰ পৰা যথেষ্ট দূৰত আছে যাক অল্ড গোৱা বুলিও কোৱা হয় এই জেগাখিনিত দুয়োফালে ৰাস্তাৰ দুয়োকাষে দুটা বহুত পুৰণি চাৰ্চ আছে অৱশ্যে আমি এই যোনটো ফটোত দেখি আছে ভিডিঅ'ত সেইটো চাৰ্চলৈ আমি যাব নোৱাৰিলোঁ তেতিয়া হয়তো কিবা খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ কিবা অনুষ্ঠান হৈ আছিলে সেইবাবে আমি তালৈ যাব নোৱাৰিলোঁ কিন্তু তাৰ সন্মুখত যিটো এইটো দেখিছে পকাকৈ বেচিলিকা অফ বম জিছুছ তালৈ আমি গ'লোঁ যথেষ্ট ডাঙৰ যথেষ্ট বৃহৎ বুলি ক'ব পাৰি আৰু গৈ পেলাই যথেষ্ট ভাল লাগিল ইমান ধুনীয়া পৰিৱেশটো দেখিছে আপোনালোকে তালৈ গ'লোঁ সন্মুখত থকাটো অৱশ্যে যাব নোৱাৰিলোঁ ইয়াতো আমি যোৱা সময়ত খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ কিছু প্ৰাৰ্থনা হৈ আছিলে কিছু অনুষ্ঠান চলি আছিলে তথাপিও ইয়াত সেই সময়ত যোৱাৰ এলাউ কৰিছিলে আমি গৈছিলোঁ যথেষ্ট ভাল লাগিল যথেষ্ট ধুনীয়া এইটো যাব পাৰে কিন্তু এইখন অল্ড গোৱাত অৱস্থিত পাই আপোনালোকে ইয়ালৈ গ'লে যোনটো
মুম্বাই গোৱা হাইৱে 4 লেন হাইৱে 4 লেন আছে 6 লেন হাইৱে তাত আপুনি কমেও 30 কিলোমিটাৰমান যাব লাগিব তালৈ গৈহে ইয়াত যাব পাৰে যথেষ্ট ধুনীয়া ইয়াৰে কিছুমান ভিডিঅ'ত দেখিছে চাৰ্চটোৱে বহুতখিনি ঘৰ এইটো মেইন চাৰ্চ হয় যথেষ্ট ওখ ফটোত একেবাৰে কভাৰেই নকৰে ইয়াত আমি যোৱা সময়তে দেখিছে কিছু খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ প্ৰাৰ্থনা হৈ আছিলে সেইকাৰণে আমি ভিতৰলৈ যোৱাৰ অনুমতি নাপালোঁ কিয়নো তাত সেই সময়ত সেই প্ৰাৰ্থনা হৈ আছিল বাবে কিন্তু যথেষ্ট ধুনীয়া আৰু যথেষ্ট ওখ যথেষ্ট বৃহৎ এইটো দেখিছে চাৰ্চটোৰ ভিতৰৰ পৰা কিয় প্ৰাৰ্থনা হৈ আছে কিমান দেখিছেনে ধুনীয়া কিমান ধুনীয়া মই বাহিৰৰ পৰাই যিখিনি পাৰোঁ উঠাবলৈ চেষ্টা কৰিছিলোঁ অৱশ্যে ভিতৰত যোৱাৰ সেই সৌভাগ্যটো নহ'ল এইটো চাৰ্চৰ ভিতৰৰ ভাগ ইয়াত এটা সংগ্ৰহালয় আছে মিউজিয়াম অৱশ্যে আমি যোৱা সময়ত সংগ্ৰহালয়টো বন্ধ আছিলে সেইবাবে আমি ভিতৰলৈ যাব নোৱাৰিলোঁ তাৰপিছতে দেখিছে টিটুছ লেন যথেষ্ট ফেমাছ গোৱাত ইয়াত নাইট ক্লাব আছে আপুনি পাৰ্টি কৰিব পাৰে যথেষ্ট দোকান আছে বজাৰ কৰিব পাৰে বা মাছাজ কৰিব পাৰে যিসকলে নাইট লাইফ ভাল পায় যিসকলে পাৰ্টি কৰি ভাল পায় যিসকলে ক্লাবলৈ গৈ ভাল পায় তেওঁলোকৰ কাৰণে যথেষ্ট ৰিকমেণ্ডেড এই ঠাইখিনি য'তে বাঘা বিচৰ ওচৰতে টিটুছ লেন অৱস্থিত যিসকলে ক্লাব ভাল পায় তেওঁলোকে ক্লাবসমূহলৈ যাব পাৰে ইয়াত থকা ক্লাবসমূহত পাৰ্টি কৰিবৰ বাবে কিছুমান ক্লাবত ফিজ লাগে কিছুমান ক্লাবত অৱশ্যে যিখন মহিলা তেওঁলোকৰ এণ্ট্ৰিটো ফ্ৰী থাকে কিন্তু পুৰুষসকলে পইচা দিয়ে যাব লাগে এই ঠাইলৈ এপাক হ'লেও যাবই লাগে কাৰণ একেবাৰে নাইট লাইফটো ইয়াত গোটেই মানুহে ভৰ্তি হৈ থাকে আমি যাওঁতে ৰাতি প্ৰায় 12টামান বাজিছিলে আমি ইয়াত ঘূৰি থাকোঁতে কেতিয়ানো ৰাতি ইমান সময়খন আমি গমেই নাপালোঁ ইমান মানুহ আপুনি গমেই নাপাব ইয়াত থাকিলে যে কিমান সময় হৈছে যথেষ্ট মানুহ থাকে আৰু যিহেতু বেছিখিনিয়ে কম বয়সীয়া মানুহ সেইকাৰণে যথেষ্ট ভালো লাগিব গৈ পেলাই ইয়াতে যথেষ্ট ক্লাব আছে যথেষ্ট কাচিনো টাইপৰো আছে বা ক্লাব আছে যিগুলো পাৰ্টি কৰিব পাৰে আৰু আচলতে সেইখিনি নকৰিলেও ৰাস্তাটো এনেই ঘূৰি থাকিও ভাল লাগে একেবাৰে জিমিক জামাক লাইট জ্বলি আছে ধুনীয়াকৈ ঘূৰি থাকিব পাৰে আচলতে ৰাস্তাটো ঘূৰিও ভাল লাগে অৱশ্যে আৰু কিছুমানৰ কাৰণে হয়তো কিছুমানে ক'ব বিচাৰে অকল বেংকক টাইপৰ ফিলিঙো আহে ইয়াত ঘূৰি থাকিলে গতিকে এই দেখালৈ যাব লাগে আৰু তাৰপৰা আমি ওচৰতে যিহেতু বাঘা বিচ আছিলে আমি বাঘা বিচলৈ গ'লোঁ ইয়াত দেখিছে বাঘা বিচৰ নাইট লাইফ ইয়াত দেখিছে ইয়াত পাৰ্টি চলি আছে ইয়াত পাৰ্টিসমূহ পূৰা ফ্ৰী যিসকলে ইয়াত নৃত্য কৰিব পাৰে যাব বিচাৰে তেওঁলোক যাব পাৰে ইয়াত একো তেনেকুৱা ফিজ নালাগে আমি ইয়াত গোটেই ৰাতিটো বহুতখিনি সময় নাচিলোঁ ইয়াতে কটালোঁ যথেষ্ট ভাল লাগে টিটুছ লেনৰ একেবাৰে কাষতে অৱস্থিত আমাৰ ফ্ৰেণ্ড জ্ঞানদীপ আৰু ধ্ৰুৱৰ পৰা নাচি আছে মই পৰা ভিডিঅ' কৰি আছোঁ ধুনীয়াকৈ নাচিব পাৰে যিসকলে তাত টিটুছ লেনত পইচা লাগে যদিও ইয়াত একেবাৰে পইচা নালাগে ফ্ৰীতে পৰা যিমান মন যায় সিমান নাচিব পাৰে বহুতখিনি তাতে আছে বাঘা বিচৰ ওচৰে পাঁজৰে বহুতখিনি আছে তাতে পূৰা ফ্ৰী এণ্ট্ৰি হয় আৰু নাচি থাকিব পাৰে গোটেই যিমান ৰাতি মন যায় আমাৰ এনেকৈ নাচি বাগি ঘূৰি ফুৰোঁতে ৰাতি কিমান সময় হ'ল আমি গমেই নাপালোঁ আমি সিধা হোটেল আহি পাওঁতে প্ৰায় 4টামান বাজিলহি আমি গমেই নাপালোঁ আমাৰ সকলোৱে পূৰা নচাত ব্যস্ত কোনে কিমান নাচিব পাৰে দেখিছে চব মানুহে পূৰা নাচত বাগত ব্যস্ত আমি গমেই নাপালোঁ কিমান সময় হৈ গ'ল এয়া বাঘা বিচৰ ছাইডৰ ঠাইখিনি এইবিলাক কিমান দেখিছে লাইটত কিমান ধুনীয়া লাগে ইয়াত বহি আপুনি যি খাবলৈ ইচ্ছা কৰে সেয়া খাব পাৰে এইখিনি নাইট লাইফটো গোটেই উপভোগ কৰিব পাৰে বাঘা বিচৰ গোটেই ৰাতিৰ পৰিৱেশটো যথেষ্ট ধুনীয়া মানে থাকিলে তাত আপুনি থাকিলে বুজিব যে ঘূৰি আহিব মন নাযায় ইমান ধুনীয়া বতাহ মাৰি থাকিব ইমান ধুনীয়াকৈ সজোৱা আছে ইমান ধুনীয়া ডেক'ৰেশ্যন আছে যে মানে ঘূৰি আহিবলৈ মন নাযাব গতিকে যেতিয়াই আপুনি গোৱালৈ যাব বা গোৱাত ফুৰিব
যেতিয়া নাইট লাইফটো যাব, যেতিয়া বিচ কেইখনলৈ যাবই, বিশেষকৈ কেন্দুলিম বিচ বা বাঘা বিচলৈ যাবই। বাঘা বিচৰ নাইট লাইফটো যথেষ্ট ধুনীয়া। যিসকলৰ হাতত সময় আছে, সময় লৈ গৈছে, তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। আমাৰ হাতত অৱশ্যে সময় কম নাছিলে, আমি মাত্ৰ তাত ফুৰিব পৰাকৈ 3 দিনে ফুৰিব পৰাকৈ গৈছিলোঁ। গতিকে আমাৰ হাতত সময় কম আছিলে। আমি সেইবাৰ এইদিনাখন যোনদিনাখন আমি বাঘা বিচলৈ গৈছিলোঁ বা টিট'ছ লেণ্ডলৈ গৈছিলোঁ, কাৰণ আমি ঘূৰি ফুৰোঁতে নাচি-বাগি ফুৰোঁতে বহুত ৰাতি হৈ গ'ল, আমি গমেই নাপালোঁ। পাছদিনা আমাৰ যিখিনি প্লেন আছিলে ফুৰিব লগা, তাত যথেষ্টখিনি হেম্পাৰ পৰিছে। কাৰণ যেতিয়া 4টা বজালৈকে ঘূৰি আছোঁ, ৰাতিপুৱা উঠিব পৰা নাই, ব্ৰেকফাষ্ট কৰিব পৰা নাই, যাব পৰা নাই, কাৰণ যথেষ্টখিনি সময় এনেকৈ গ'ল। কিন্তু এবাৰ হ'লেও যাব লাগে। বেছি ৰাতিলৈকে যিসকল থকাৰ ইচ্ছা আছে থাকিব পাৰে, যদি পিছদিনাখন আপোনালোকৰ টাইট পূৰা প্লেন লৈ গৈছে। গতিকে তেওঁলোকে বেছি ৰাতিলৈকে থাকিব নালাগে, কাৰণ ঘূৰি থাকিলে গমেই নাপাব কিমান সময় হৈ গৈছে। গতিকে যাব, তাত সময় কটাব, ভাল লাগিব, ফ্ৰেণ্ডছৰ লগত যাব। সেইদিনাখনৰ কিছু ফটো আগবঢ়ালোঁ ভিডিঅ'টোত। এয়া আমি থকা হোটেলখন, হোটেল ৰিজেণ্ট লাগুনা। তাত থকা ফটোখিনি চাপোৰা ফৰ্টৰ ফটো। চাপোৰা ফৰ্টৰ ওপৰৰ পৰা ধুনীয়া সাগৰৰ ভিউ। এয়া বেগেটৰ বিচ। এয়া আগুৱাদা ফৰ্টৰ ওপৰৰ পৰা দৃশ্য। গতিকে এপিছ'ডটো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ পৰৱৰ্তী এপিছ'ডতো সকলোৱে মৰম দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত সুধিব। মই যিমানখিনি গোৱাৰ বিষয়ে মই যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভৱিষ্যতে যিসকলে গোৱালৈ যাব বিচাৰিছে তেওঁলোকৰ কাৰণে নিশ্চয় সহায়ক হ'ব। গতিকে আশা কৰিছোঁ সকলোৰে ধুনীয়াকৈ যাব, ধুনীয়াকৈ ফুৰিব আৰু মোৰ ভিডিঅ'খিনিৰ পৰা উপকৃত হ'ব। গতিকে আকৌ নেক্সট এপিছ'ডত লগ পাম। ধন্যবাদ।